আঞ্চলিক দল ASDC কাৰ্বি ছাত্ৰ সংস্থা আৰু মহিলা সংগঠন KNCA আৰু ASDC যুৱ মৰ্চাৰ সৈতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাৰ লগতে পৰিষদীয় কাৰ্যবাহী সদস্য আৰু পূব পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্তসকল মিলিত হয় আলোচনাত। সোমবাৰে বিয়লি 4 বজাত স্বায়ত্ত পৰিষদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আলোচনা। উক্ত আলোচনাত মিলিত হোৱা দল সংগঠনসমূহে মূলতঃ 5টা দাবী উত্থাপন কৰে। PGR-VGR এলেকাসমূহ 30 দিনৰ ভিতৰত বেদখলমুক্ত কৰিব লাগে। অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন। 2011ৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জনগোষ্ঠীয় লোকসকলক উচ্ছেদৰ পৰা ৰেহাই। কাৰ্বি জনগোষ্ঠীয় কলা সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত বহিৰাজ্যৰ পৰা অনুপ্ৰৱেশকাৰীৰ বন্ধ কৰা। PGR-VGR এলেকাত থকা আৰক্ষী চকীসমূহ উচ্ছেদ কৰা। পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত প্ৰতিবাদ সাব্যস্ত কৰা আহত প্ৰতিবাদীসকলক CM সাহায্য পুঁজিৰ পৰা দিয়া হ'ব 1 লাখ টকা। PGR-VGR সন্দৰ্ভত পুনৰ অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় আলোচনাৰ পাছত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য CM তুলিৰাম ৰংহাৰ। আলোচনাটো আজি যেটো নেকি আমাৰ প্ৰথম তেওঁলোকে আন্দোলন কৰিছে সংগঠনটো ASDC, KSA আৰু ASDC ইউথ ফ্ৰণ্ট আৰু KNCA 4টা সংগঠনে তেওঁলোকে প্ৰথমে PGR আৰু VGR কাৰ্বি আংলঙৰ যিমানখিনি PGR-VGR যিবিলাক ইলিগেল তেওঁলোকে অকুপাই কৰিছে তেওঁলোকৰ আছে ইনক্ৰচাৰ আছে তেওঁলোকৰ ইভিকশ্যন কৰিব লাগে বুলি কৈছে। আৰু চিলুনি চাৰ্কুলটো বৰ্তমানলৈকে ইয়াত PGR-VGR তাত কোনো বহবাস কৰা নাই। তাৰপিছত চিলুনিয়ান চাৰ্কুলটো তাৰপিছত ইয়াত আমাৰ ফুলনি চাৰ্কুল আছে। তাৰপিছত আৰু আমাৰ দংকামুকাম চাৰ্কুল আছে। গতিকে আমি আলোচনা কৰিছোঁ গোটেইখিনি কাম আমি আৰম্ভ কৰিম আৰু কালি আমি গোটেই ৰাজনীতি দল কাৰ্বি আংলঙৰ যিমানখিনি পলিটিকেল পাৰ্টি লগতে কাৰ্বি আংলং যিমানখিনি সংগঠন অৰ্গেনাইজেশ্যন আৰু ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি গোটেইখিনি আৰু ex-MP, ex-মিনিষ্টাৰ, ex-CM সেই গোটেইখিনিবিলাক আমি মাতিছোঁ। কালি আলাপ আলোচনা কৰি কালি সিদ্ধান্ত হ'ব আৰু কালি মই ডিক্লেয়াৰ কৰিম কেনেধৰণৰ আমি পজিটিভ হ'ব যিটো নেকি আমাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ গোটেইখিনি আমি যিটো ৰায় দিছে সেই গোটেইখিনি আমি আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব পাৰিম। তেওঁলোক যিবিলাক আহত হৈছে যেহেতু তেওঁলোকৰ কাৰণে আমি যি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা CM ৰিলিফ ফাণ্ডৰ জৰিয়তে আমি 1 লাখ টকা কৰি তেওঁলোকৰ আমি দিম। আৰু যিবিলাকৰ যিটো সেইদিনা যিটো গণতন্ত্ৰ মতে যিটো তেওঁলোকৰ আন্দোলন কৰি অহা ASDC আৰু KSA আৰু ASDC ইউথ ফ্ৰণ্ট আৰু KNCA সেইদিনা মাৰপিট হৈছে যিবিলাকৰ মাৰিছে তেওঁলোকৰ আইনে বিচাৰ কৰিব আৰু তেওঁলোকৰ এতিয়ালৈকে 18জন এৰেষ্ট কৰা হৈছে। বাকী যিবিলাক আছে তেওঁলোককো এৰেষ্ট কৰাব নহয়। মই যেতিয়া কাৰ্বি আংলঙত এতিয়া আপোনালোকে জানে কাৰ্বি আংলঙত যিমানখিনি দল সংগঠন আছে মই কালিলৈ মাতিছোঁ নম্বৰ 1 আৰু কাৰ্বি আংলঙৰ স্থায়ী শান্তি কাৰণে মই সদায় অনুৰোধ কৰোঁ যে কাৰ্বি আংলঙৰ স্থায়ী শান্তি হ'ব লাগিব। স্থায়ী শান্তি হ'লে আমি যিকোনো উন্নয়নমূলক কামৰ আমি আগবাঢ়িব পাৰিম নম্বৰ 2। তাৰপিছত এতিয়া মেট্ৰিক চলি আছে যিটো চলি আছে সেই মেট্ৰিকৰ পৰীক্ষা দিয়া অহা যোৱা বহুত কষ্ট হয়। গতিকে যিটো ধাৰণা দ্বাৰা মানুহে যিকোনো কামৰ এইটো সফল নহয়। আপোনালোকে জানে যে বন্দুকৰ দ্বাৰা আন্দোলনৰ দ্বাৰা যিকোনো সমস্যা সমাধান নহয়। আমি আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব পাৰিম। গতিকে আমি আলাপ আলোচনা কৰিলে গোটেইখিনি সমস্যাবিলাক সমাধান কৰিব পাৰিম। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যি CM মহোদয় ডক্টৰ তুলিৰাম ৰংহাং তেখেতৰ নেতৃত্বত তেখেতে অফিচিয়েলি আমাক জনালে যে আজি আলোচনাৰ বাবে বিশেষকৈ PGR আৰু VGRৰ ওপৰত এটা আলোচনাৰ বাবে আমাক মাতিছে। তেখেতৰ অনুৰোধ মৰ্মে বা চিঠিৰ মৰ্মে আমি আজি ASDC, KSA, KNCA প্ৰতিনিধি লৈ পেলাই আমি আলোচনা কৰিলোঁ। এই আলোচনাত বিশেষকৈ আমি ৰিটেন লিখিতভাৱে আমি তেখেতক আমি দিছোঁ। বিশেষকৈ আমাৰ বাকীবিলাকতো মই নপঢ়োঁ আৰু আমাৰ যিটো মূল দাবী 5টা মূল দাবী 5টা দিছোঁ। তাৰে মই পঢ়ি দিছোঁ ইংৰাজীত আছে।
Honorable Sir, under the above circumstances, we the undersigned on behalf of our party and organizations and the people of Karbi Anglong and West Karbi Anglong place the following proposals and demands for taking immediate necessary action. Number 1, eviction drive be conducted in all grazing reserve lands in Karbi Anglong and West Karbi Anglong within 30 days. 30 দিনৰ ভিতৰতে যিমানটো চৰকাৰী যি প্ৰক্ৰিয়া আছে এইটো ইভেকশ্যনৰ প্ৰক্ৰিয়া এইটো সমাপ্ত হ'ব লাগে বুলি কৈছে 30 দিনৰ ভিতৰতে ইভেকশ্যন হ'ব লাগে 2 নম্বৰটো হৈছে the hills tribal people be exempted from the eviction as per the honorable Supreme Court judgment and order given in 2011 এটাকে honorable যে Supreme Courtৰ যিটো judgment order 2011ৰ ভিত্তিত আমাৰ যিটো হিলছ ট্ৰাইবেল পাহাৰীয়া যি জনগোষ্ঠী সমূহক এইটো বোলে যিটো ইভেকশ্যনৰ পৰা এইটো ৰেহাই দিব লাগে এইটোৱে অল মাইগ্ৰেণ্টছ অৰ ইনফ্লাক্স বি ইভেক্টেড এটাকে আজি কাৰ্বি আংলঙত আৰু ৱেষ্ট কাৰ্বি আংলঙৰ যিটো এটা ডেম'গ্ৰাফিক যিটো পপুলেশ্যন জনসংখ্যা যিটো বাঢ়ি গৈ আছে বা মিল হোৱা নাই যাৰ ফলত নেকি আজি কাৰ্বি আংলঙৰ এটা থ্ৰেটেনিং আহিছে এটা থ্ৰেট আহিছে কাৰ্বি আংলঙৰ জীৱনৰ ওপৰত বিশেষকৈ ইণ্ডিজিনাছ ট্ৰাইবৰ ওপৰত এটা থ্ৰেট এটা আহিছে এটা ভয়ানক এটা থ্ৰেট এটা আহিছে যিহেতু ইয়াৰ ভাষা সংস্কৃতি এটা শেষ হোৱাৰ এটা উপক্ৰম হৈছে গতিকে এই ভিত্তিত লৈ পেলাই কাৰ্বি আংলঙৰ যিমানটো মাইগ্ৰেণ্টছ আছে যিমান সিহঁতক মানে এইটো ইভেক হ'ব লাগে এইটো বাহিৰলৈ পঠিয়াই দিব লাগে 4 নম্বৰটো হৈছে এবলিছ পলিং ষ্টেচন within the situated in grazing reserve land and reserve forest আৰু grazing reserveৰ যিবিলাক পুলিচ ষ্টেচন আছে এইবিলাক মানে ইভেকশ্যন হ'ব লাগে যদি আছে ইমানলৈকে ক'লোঁ আৰু লগতে তাত ষ্টেণ্ডিং এটা অৰ্ডাৰ আছে সুপ্ৰিম কোৰ্টৰ যে যিমানটো বিশেষকৈ চৰকাৰী যিবিলাক ইনষ্টিটিউশ্যনছ আছে স্কুল বুলি কওক যি বুলি কওক বা এইবিলাক মানে ইভেকশ্যন কৰিব নাপায় বুলি পেলাই নোৱাৰে বুলি পেলাই এইটো দুৰ্ঘা আছে তথাপি এইটো চৰকাৰে এইটো বিবেচনা কৰিব তথাপি আমি এইটো যিমানটো অবৈধভাৱে যিবিলাক মাটি দখল কৰিছে এইটো মানে ইভেকশ্যন হ'ব লাগে বুলি কৈছোঁ 5 নম্বৰটো হৈছে দ্য নেমছ অফ অল মাইগ্ৰেণ্টছ বহিৰাগত ৰিফিউজিজ অৰ ইলিগেল ইনক্ৰ'চাৰ্ছ অবৈধভাৱে যিবিলাক মানে সোমাই আহিছে কাৰ্বি আংলঙলৈ ফ্ৰম আউটছাইড কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং বি ডিলেটেড ফ্ৰম দ্য ইলেক্টৰেল ৰুলছ অফ দ্য ইলেকশ্যন অফ পাৰ্লিয়ামেণ্ট এছেম্বলি অট'নমাছ কাউন্সিল এণ্ড আদাৰ লোৱাৰ ইনষ্টিটিউশ্যন অৰ বডিজ এটাকে ভোটাৰ তালিকাৰ কথা কৈছে ইয়াত যিমানটো ইমিগ্ৰেণ্টছ আছে ৰিফিউজিজ আছে ইলিগেল ইনক্ৰ'চাৰ্ছ আছে অবৈধভাৱে যিবিলাক সোমাই আহিছে আউটছাইডাৰ বুলি কওক যি বুলি কওক সিহঁতক যদি ইণ্ডিজিনাছ নহয় তেনে সিহঁতৰ ভোটাৰ তালিকাৰ পৰা এইটো নাম কৰ্তন কৰিব লাগে বুলি কৈছোঁ ইমানে আমি একচেপ্টেড বুলি কৈছে আমি মানিছোঁ আৰু কালিৰ পৰা আৰম্ভ কৰিম বুলি কৈছে ইভেকশ্যনৰ প্ৰক্ৰিয়াটো সন্তুষ্ট মানে এতিয়ালৈকে সন্তুষ্ট যিহেতু এই ইলেকশ্যন আমাৰ যিটো মেমৰেণ্ডাম দিছে সেইমতে 100% বুলি কৈছে এতিয়া অনাগত দিনবোৰত চৰকাৰৰ যিটো প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া লাগে বুলি কৈছে ঠিক আছে কোনো প্ৰব্লেম নাই তথাপি আমি এটা টাইম বাউণ্ড দিছোঁ এইটো 30 দিনৰ ভিতৰত এইটো ইভেকশ্যনৰ কাৰ্যসূচীত এইটো পিছত দেখা যাব এইটো সফল আৰু আমাৰ মতে কিন্তু ইয়াৰ প্ৰক্ৰিয়াটো তেখেতসকলে কি কৰে আমিতো টাইম বাউণ্ড এটা সময় দি দিছোঁ দিফুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে